হাই বন্ধুসকল, এই ভিডিওটো অনলি ফৰ এণ্টাৰটেইনমেণ্টৰ কাৰণে বনোৱা হৈছে, কোনো যাতে চিৰিয়াছলি নলয়। আহক ভিডিওটো আৰম্ভ কৰোঁ। হাই বন্ধুসকল, বাইদেউ আমাৰ হিটাৰ মানুহ, এনি টাইম থাকে গৰম। গৰম যিমান নহওক বাইদেউৰ অন্তৰটা কিন্তু নৰম। এই গৰমত বাইদেউ যদি গৰম হৈ যায়, টকাৰ লগত বুঢ়াক বিয়া কৰিলে এনেকুৱাই হয়। ডবল ডোজৰ ভিডিঅ' কৰি ইউটিউবত চাৰে যারা প্ৰেমৰ ক্ষেত্ৰত সিহঁত কিন্তু পিয়াজ দি কৰা। প্ৰথম মৰমে যদি সঁহাৰি নেপায়, ভাল পোৱা কিয় জানো মৰহি যায়। হ'ব বাইদেউ, ইমান মৰম দিব নালাগে। মৰমটো আপুনি কাৰোবাক আগতে দি থৈছে। চেণ্ডেল দেখিছ নহয়, চেণ্ডেলৰ চৰত একদম কাল ৰঙা কৰি দিম আৰু একদম টিকা চেলাই পিটন দিব। বাইদেউৰ ইমান খং উঠিছেনে? আপোনাক যিসকলে কমেণ্ট কৰিছে, বেয়াকৈ কমেণ্ট কৰিছে, অৰ্থাৎ আপুনি তাতকৈ বেছি কৰিলে। আপুনি ছ'চিয়েল মিডিয়াত চেণ্ডেল পাত লৈ কাক কোবাব বুলি দেখুৱাইছে। মানুহে কথাতে কয় নহয়, আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়। আপুনিও তাতকৈ বেছি কৰিলে। গতিকে আপুনি এটা কাম কৰিব, তলৰ কমেণ্ট বক্সটো বন্ধ কৰি থৈ দিব আৰু বিন্দাছ ঘুমাই থাকক ফেন দি পেলাই। मारो मुझे मारो मारो मुझे मारो मारो नहीं, ये मजाक हो रहा है। एक सेकंड यार, मजाक চিন নাপাওঁ, লোকৰ মাইক কমেণ্ট কৰিবি, বেয়া বেয়া কমেণ্ট কৰিবি হা। ছ'চিয়েল মিডিয়াত যেতিয়া ভিডিঅ' আপুনি দিব, তেতিয়া কোনো কিন্তু গম নাপায় যে এইজনী কাৰ মাইকী, এইজনী কাৰ হয়, এইজন কাৰ গিৰিয়েক হয়। এতিয়া কমেণ্ট কৰাবিলাকেতো কমেণ্ট কৰিবয়ে। बार बोल रहे हैं, पढ़ने निकले वाले छात्रों को দাদাৰ লগত কিন্তু আপুনি ভাল অভিনয় কৰিছে দেই, মানিব লাগিব আপোনাক। ভাল এক্টিং কৰিছে। সেই মানুহজনৰ বিষয়ে যোনে যোনে বেয়াকৈ কমেণ্ট কৰিছে, তেওঁলোকক ছ'চিয়েল মিডিয়াত ভিডিঅ' চোৱাৰ পিছত উঠি অহা যুৱক ল'ৰা, সিহঁতো উল্টা পাল্টা দুই চাৰিটাতো কমেণ্ট কৰিবই। কৈছোঁ না, মোৰ আপোনালোকে মোৰ মানুহজনক চিনি পায় না মোক চিনি পায়, কওকচোন। বাইদেউ, কোনো কাকো চিনি নাপায়। ছ'চিয়েল মিডিয়াটো হ'ল এনেকুৱা এটা বস্তু যে বন্ধুত্ব গঢ় ল'ব পাৰে। তাতে দিশ হ'ল দুটা, ভাল আৰু বেয়া। সবৰ কৰো, বোলা ধক্কা মুক্কি নাই। কিয় মই এতিয়া নিজৰ মানুহজনৰ লগত ভিডিঅ' বনাটো মোৰ দুখী নেকি? মানে মই বনাব নোৱাৰোঁ নেকি? আপোনাৰ হাজবেণ্ডৰ লগত আপুনি ভিডিঅ' বনালে কেতিয়াও দুখী নহয়। আৰু কাৰোবাৰ লগত আপুনি ভিডিঅ' বনাওক, কেতিয়াও অপৰাধ নহয়। আপুনি বিন্দাছ বনাই থাকক, বিন্দাছ বনাই থাকক। আৰু মোৰ মানুহজন বেয়া হওক, ক'লা বগা যিয়ে হওক, বুঢ়া হওক, যিয়ে হওক, তেওঁ মোক খুৱাই আছে। দখল যাৰ ভোগ তাৰ, ফল যাৰ গুটি তাৰ। গোটেই দিন গৈছে তহঁতৰ। লোকৰ মাইকীজনী আজি ৰিলছত কি ৰিলছ বনাইছে, কি কাপোৰ পিন্ধিছে, ফুট কেনেকৈ লৈছে, কপাল কেনেকৈ, চুলি কেনেকৈ। বাহ, পৃথিৱীত ভিডিঅ' আপুনিয়ে বনাইছে আৰু কোনো বনোৱা নাই দেই। যেনেকৈ হেলেনৰ কাৰণে, বিশ্ব সুন্দৰীৰ হেলেনৰ কাৰণে ট্ৰয়নগৰ ধ্বংস হৈছিল, আপোনাৰ কাৰণে এইবাৰ যেন ফেচবুক ধ্বংস হ'ব। শুনি আছে লোকৰ মতা কেনেকুৱা, ক'লা বগা লোকৰ মতা কেনেকুৱা, সেইবোৰেতো তই চাই থাক ন। ডেকা ল'ৰা সিহঁতেতো চাবয়ে, ভাল বেয়া কোনে কি অভিনয় কৰিছে, তেতিয়াহে চাব। বেয়া হ'লেতো নাচায়। নহ'লেনো মোৰ তলৰ AK-47ডাল চাব নেকি? মানে গছৰ গুৰিকেইডাল চাফা কৰিব নেকি? কাম নাই তাতকৈ, সেইবোৰে কৰি থাকিবি, লাইফটো একো কৰিব নোৱাৰো তহঁতি। বাহ, আপুনি গোটাই কাম কৰিছে দেই পৃথিৱীত। ল'ৰাবোৰৰ কোনো কাম নাই। এই ল'ৰাবোৰেতো আপোনাৰ ভিডিঅ' চোৱাৰ কাৰণে আজি আপুনি এই পজিশ্যন পাইছে আৰু আজি আপুনি ডাঙৰ ডাঙৰকৈ ক'ব পৰা হৈছে, নহয়নে? আৰু তই লাষ্টবাৰ কৈছোঁ, মোৰ ৰিলছত এনেকুৱা লেতেৰা লেতেৰা বেয়া বেয়া কমেণ্ট নকৰিবি, যদি চাবলৈ মন নাই ব্লগ। হাই বন্ধুসকলক কৈছোঁ, আপোনালোকে পাৰিলে বাইদেউৰ ভিডিঅ' নাচাব। বাইদেউ
অলৰেডি আপোনালোকক কৈছেয়ে আৰু বাইদেউকো মই কৈছোঁ যে পাৰিলে আপুনি কমেণ্ট বক্সটো ব্লক কৰি থৈ দিব কোনো হেডেক নাই আপোনাক কোনেও কমেণ্ট কৰিবও নোৱাৰে হাই বন্ধুসকল এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আজিলৈ ইমানে বাই নেক্সট ভিডিঅ'লৈ